हेलो फ्रेंड्स আজি মই আপোনালোকক দেখাম যে ক্লাইনমাষ্টাৰৰ এই ৱাটাৰমাৰ্কটো আপোনালোকে কেনেকৈ গুচাব বা কেনেকৈ এইটো ইনষ্টল কৰিলে আপোনাৰ ক্লাইনমাষ্টাৰ ৱাটাৰমাৰ্কটো গুচি যাব তো ইয়াত আপুনি প্লে ষ্টৰৰ পৰা যদি ডাউনলোড কৰি এইটো ক্লাইনমাষ্টাৰ যদি আপুনি ডাউনলোড কৰে তো ইয়াত আপোনাৰ ৱাটাৰমাৰ্ক থাকিব আৰু আপুনি এইটো ৱাটাৰমাৰ্ক নাযায় আপোনাৰ কিবা এতিয়া আপুনি ডাউনলোড কৰাৰ পিছত আপোনাৰ কেনেকৈ আহিব মই দেখাই আছো যে আপোনাৰ যদি যেতিয়া ডাউনলোড এই প্লে ষ্টৰৰ পৰা ডাউনলোড যেতিয়া কৰে আপোনাৰ আহিব দেখাই আছো অলপ টাইম ৰব কৈ আছো ওপেন হৈ আছে ওপেন ইনষ্টল হৈ আছে তাৰ মানে তো ইনষ্টল হৈ লক তাৰ পিছত কৈ আছো তো এতিয়া ইনষ্টল হল তো এতিয়া ওপেন কৰিম ওপেন কৰাৰ পিছত এটো মোৰ প্লে ষ্টৰৰ পৰা ক্লাইনমাষ্টাৰ ডাউনলোড দিয়াটো হেতু হৈছে তো এটো আপুনি অন কৰাৰ লগে লগে আপোনাৰ আহিব এনেকুৱা ইন্টাৰফেস খুলি আহিব ক্লাইনমাষ্টাৰ তো এটো আপোনাৰ এলাও মাৰিব দিব তো এলাও মাৰি দিয়ক এলাও মাৰি দিয়াৰ পাছত আপোনাৰ ইয়াতে এইগিলা এলাও কৰিব দিব তো স্টার্ট কৰি দিয়ক স্টার্ট কৰাৰ পাছত আপোনাৰ সন্মুখত আহিব এনেকুৱা ইন্টাৰফেস তো তাৰ পাছত আপুনি এইবাৰত চাওক আপোনাৰ এক সপ্তাহ ডে ফৰ ফ্ৰী অনলি তো এইটোৱে আৰু মান্থলি তো এইটো আপুনি বেক কৰি দিব কাটি দিব ওপৰত কটা চিন তো এটা ডাটা নালাগে তো এটা ডাটা অফ কৰি মই কাটি দিলো তো এতিয়া আপুনি প্লাস চিহ্নটো ওকে কৰক ওকে কৰাৰ পাছত আপুনি ইয়াতে ওকে কৰক ওকে কৰি আপুনি এতিয়া মিডিয়াত গৈ ইয়াৰ পৰা আপোনাৰ ভিডিও এটা লওক দেখাই দি আছো যে ক্লাইনমাষ্টাৰ ৱাটাৰমাৰ্কটো ক'ত আহে তো ইয়াৰ পৰা এটা ভিডিও ললো ভিডিওটো লোৱাৰ পিছত চাওক ওপৰত কোনাত ক্লাইনমাষ্টাৰ তো এইটো ৱাটাৰমাৰ্কটো কেনেকৈ হটাব তো ইয়াত ডিলিট কৰাৰ অপচনটো ওকে কৰিলে আপোনাৰ আহিব যে কেনেকুৱা ইন্টাৰফেস আহি চাব ওকে কৰাৰ পিছত আপোনাৰ এনেকুৱা আহিব সিং ইন ৰিটলি তো এইটো আপুনি কেনেকৈ গুচাব তো এটো গুচাবৰ কাৰণে আপুনি কি কৰিব লাগিব আপোনাৰ মোবাইলৰ কম বাজাৰত যাব লাগিব কম বাজাৰত আপুনি ওপেন কৰক ওপেন কৰি তাত লিখি দিয়ক ক্লাইনমাষ্টাৰ ৰব সার্চ কৰি দি আছো তো এইটো সার্চ কৰক ক্লাইনমাষ্টাৰ ডিৰেক্ট বিট তো এইটো সার্চ কৰক ডিৰেক্ট বিন তো সার্চ কৰাৰ পিছত আপুনি ওপৰ অপচনটোত ক্লিক কৰক ক্লাইনমাষ্টাৰ এপ ডাউনলোড লাষ্ট ফ্ৰী সিন ভিডিও আপোনাৰ সন্মুখত আহিব যে এইটো লেখা আহিব তলত আছে মই লাই আছো ৰব তো আপোনাৰ সন্মুখত আহিব এনেকুৱা গো টু ডাউনলোড পেজ তো আপুনি তাত ক্লিক কৰক ক্লিক কৰি আপোনাৰ ইয়াতে দেখা পাব ক্লাইনমাষ্টাৰ মোড এপিকে তো ৰব এইটোত আপুনি ওকে কৰক তো এইটোত ওকে কৰাৰ পাছত আপুনি ডাউনলোড কৰিব ওপৰতো ক্লাইনমাষ্টাৰ প্ৰো মোড 4.8.13.xxx পইণ্ট এইটো ডাউনলোড কৰক এইটো আগতে আপুনি আগৰ প্লে ষ্টৰৰ পৰা ডাউনলোড কৰা অনা ক্লাইনমাষ্টাৰটো আপুনি ডিলিট কৰি দিব ডিলিট কৰি তাৰ পাছত আপুনি এই কম বাজাৰৰ পৰা ডাউনলোড কৰিব তো আপুনি এইটো ৱাটাৰমাৰ্ক গুচি যাব তো ইয়াত মই ডাউনলোড কৰি দিলো ওকে টিপি দিলো ওকে টিপি দিয়াৰ পিছত ডাউনলোড হৈ গল তো এতিয়া দুটা ডাউনলোড হৈছে এটা পোস্ট কৰি দিও আৰু এটা ডিলিট কৰি দিও তাৰ পাছত আৰু এটা ডাউনলোড কৰিম তো এইটো ডাউনলোড হৈ আছে তাৰ পাছত দেখাই দি আছো ৰব তো ডাউনলোড হৈ গল তো ইয়াতে আপুনি ডাউনলোড এতিয়া নহয় তাৰ মানে নেটটো চলি আছে তো সেই কাৰণে হোৱা নাই এটো আপোনাৰ 51 MB তো এইটো হৈ গল ডাউনলোড এতিয়া এইটোক দিব লাগিব ইনষ্টল দিয়াৰ পাছত আপোনাৰ ইনষ্টল দিয়াৰ পাছত চাব ইয়াতে আপোনাৰ ওপেন কৰাৰ পাছত চাব ইয়াতে আপোনাৰ সেই ক্লাইনমাষ্টাৰ যেটো ৱাটাৰমাৰ্ক আছিল সেইটো নাহে তো আপুনি তাৰ পৰা ডাউনলোড কৰি লব পাৰে তো চাওক মই দেখাই দি আছো এতিয়া এলাও মাৰক তাৰ পাছত আপোনাৰ হৈ গল ওপেন ক্লাইনমাষ্টাৰ তো ইয়াতে আপুনি ডাইৰেক্ট যাওক ইয়াতে প্লাস চিহ্নত যাওক যেনেকৈ গৈছিল এইটো যাওক আপুনি এতিয়া মিডিয়াত যাওক মিডিয়াৰ পৰা আপুনি হেতু ভিডিও লগ যেটো ভিডিও মই দিছিলো তো মই দিছিলো ইটোৰ পৰা ভিডিওটো তো ইটোৰ পৰা ললো আৰু তো এতিয়া চাব ওপৰত চাওক কোনো ক্লাইনমাষ্টাৰ কোনো ৱাটাৰমাৰ্ক তাক নাই তো হেতুৱে তো আপুনিও পাৰিব যদি আজি ভিডিওটো ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো বজাই দিব তো বাই বাই লাভ ইউ